আমি এতিয়া আছোঁ বৰ্তমান শিৱসাগৰত বৰ্ডিং ফিল্ডত। এয়া দেখিছে আপোনালোকে আনন্দ মেলা আহিছে। আজি আপোনালোকক আনন্দ মেলা কিছুমান আমি মুহূৰ্ত দেখাম। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত বেছি মানুহ আছে, বহুত মানুহ। মানে হেৰাই যাম বুলি ভয় লাগে আচলতে। তথাপিও লগৰখিনিৰ লগত খোজকাঢ়ি হাতত ধৰি আগবাঢ়িছোঁ। চব বহুত বেছি মানুহ আছে, চবফালে মানুহ ব্যস্ত। শিৱৰাত্ৰি বুলি সকলোৱে আহি বিভিন্ন ধৰণৰ খেলাবোৰত খেলি আছেহি। সেইটো কাৰণে ভাল লাগিছে। সৰু ডাঙৰ কোনো বাকী নাই, সকলো আহিছে, সকলোৱে ফূৰ্তি কৰিছে। বৰ্তমান আমি বেলেগ ক'তো উঠিব নোৱাৰোঁ, সেইকাৰণে মানে সময় যথেষ্ট কম। শিৱসাগৰত ইমান ডাঙৰকৈ মেলা পাতিছে, আমি ইয়াত উঠিম। ইয়াত আমি উঠিম। সকলোতকৈ অদ্ভুত এইখন কি ঘূৰিছে আপোনালোক কৈছোঁ নহয়। এইখন দেখি ভয় লাগিলে আচলতে, ইমান বেছিকৈ ঘূৰে। মোৰ ঘৰৰ বুলি ইয়াত নুঠোঁ। আহক বেলেগ ক'ৰবাত উঠি দেখুৱাইছোঁ আপোনালোকক। আমি বৰ্তমান গৈ আছোঁ। ইয়াত দেখিছে, ইয়াত মানে বহুত স্পীডত বাইক চলাই আছে, বহুত স্পীড মানে বন্ধু কৈছোঁ নহয়, বহুত স্পীডত বাইক চলাই আছে। চাওক মানে ইয়াত বাইক স্পীডত বহুত স্পীড চলি আছে বুলি ভাবি আছিলোঁ বাহিৰৰ পৰা। তথাপিও ইমান স্পীড নহয় বাৰু, কিন্তু তথাপিও বহুত মানে ভয় লগা। ইমান ওখ এটা মানে চাৰ্কুলত এনেকৈ এটা স্পীডত ঘূৰি আছে। গাড়ীকেইখন ঘূৰাটো হয়তো নাপামগৈ চাবলৈ, কিন্তু বাইককেইখন সঁচাকৈ ঘূৰিছে, বহুত ভালকৈ চলাইছে। এওঁলোকে খালি ৰাস্তাত চলালে কেনেকৈ চলাব মই সেইটোৱে ভাবি পোৱা। মানে পথালিকৈ এনেকৈ চলাব নে এনেকৈ ষ্ট্ৰেটকৈ যাব। বৰ্তমান আমি আছোঁ শিৱসাগৰ দলমুখ চাৰিআলি। এই সময়ত আপোনালোকে দেখিছে, এয়া মই ট্ৰাই কৰিছোঁ, এয়া শিৱৰ আকৃতিত এটা মূৰ্তি বনাইছে আৰু যথেষ্ট ধুনীয়া লাগিছে। মই ভালকৈ দৰ্শনে ট্ৰাই কৰিছোঁ। দেখিছে আপোনালোকে, বৰ্তমান আমি শিৱসাগৰ ষ্টেচন দলমুখ চাৰিআলিত আছোঁ। বৰ্তমান সময়ত যথেষ্ট ধুনীয়াকৈ বনাইছে চব, আৰু ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে, কিবা অনুষ্ঠান চলি আছে বৰ্তমান সময়ত। পিছলৈ আপোনালোকক দেখাই যাম। আমি দলুৰ ফালে যাম আৰু পিছলৈ দেখাই যাম। ধন্যবাদ। ইমান বেছি মানুহ আছে নহয়, ইমান মানুহ। এইডোখৰত অকণমান কমেই আছে, অকণমান আগলৈ গৈ থাকিলে দেখিব কিমান মানুহ হৈছে। মানে সংখ্যা মানে একো দেখিয়ে পোৱা নাই, কাক চিনি পাওঁ নাপাওঁ একো গমেই পোৱা নাই। মুঠতে মানুহ। ফাইনেলি বহুত টাইম মানুহৰ মাজত গটা খাই ঠেলি হেঁচি আহি শিৱদৌলৰ একেবাৰে ফ্ৰণ্টত পালোহি। যথেষ্ট ধুনীয়া লাগিছে দেখিবলৈ, সদায় দেখি থাকোঁ, কিন্তু শিৱদৌলৰ যিটো লাইটৰ পৰা হওক, ৰাতিৰ যিটো দৃশ্য, সেই দৃশ্যটো চাবলৈ সঁচাকৈ বৰ্তমান আমি শিৱদৌলৰ একদম পালোহি। বহুত ভিৰ হৈছে আৰু সম্পূৰ্ণ পাৰফেক্ট ফ্ৰেম। আজি আমাৰ সম্পূৰ্ণ গ্ৰুপটো ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আমি গোটেইখিনি ইয়াত আছোঁ, দেখুৱাইছোঁ চবকে। সকলোৱে আমাৰ পাৰফেক্ট ফ্ৰেমৰ ফালৰ পৰা হেভি শিৱৰাত্ৰি, আৰু সকলোৱে যাতে শিৱৰাত্ৰি চাবলৈ আহে শেষেই হ'ব হ'ল। তথাপিও আকৌ কৈছোঁ, শিৱৰাত্ৰি চাবলৈ আহক। শিৱসাগৰত যথেষ্ট ধুনীয়া শিৱৰাত্ৰি চলি। শিৱদৌল পালোহি বাৰু, এতিয়া উভতি যাবলৈ চিন্তা লাগিছে। চাওকচোন, ইমান মানুহ, এই একদম আগলৈকে মানুহ, মানে ৰাস্তাটো দেখিয়ে নাপায়, ইমানেই মানুহ। এতিয়া যাওঁতে অকল এটাই কৰিব লাগিব, আপুনি মাজত থিয় কৰি দিয়ক আৰু আপোনাক গতিয়ে লৈ গৈ সকলোলৈকে হেপ্পী শিৱৰাত্ৰি। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।